কষ্ট দিয়া মানুহবোৰ এনেকুৱাই হয়। বিষ দি ক'ব খাব লাগিব আৰু বিষ হোৱাৰ পিছত ক'ব তোমাৰ বাচি থাকিব লাগিব। সন্মান আৰু ভয় একে বস্তু নহয়, কাৰণ মানুহৰ অন্তৰত সন্মানৰ স্থান কৰি লোৱা উচিত। ভয়তো মানুহে কুকুৰকো কৰে। সমস্যা বুজাৰ কোনো নাই, সকলোৱে এজনে আনজনক দুখ দিয়াতে ব্যস্ত। যিজনে হেৰুৱাৰ তেওঁতো হেৰাবই, মাজৰ পৰা আপোনাৰ জীৱনটোক আউল লগাই দিব। কাৰোবাক শূন্য বুলি ভাবি অৱহেলা নকৰিব, কাৰণ প্ৰতিটো কাম আৰম্ভ হয় শূন্যৰ পৰাই, যিটো পিছত ধাপে ধাপে পূৰ্ণতা পায়। এইটো কেনেকুৱা পৃথিৱী, অকলেই নিজে নিজে কান্দিলে কোনো দুখ নাই, কিন্তু অকলেই নিজে নিজে হাঁহিলে পাগল বুলি কয়। আমাৰ জীৱনটো এটা হেডফোনৰ নিচিনা, এইটোৰ বেছ লাগিবই, কিন্তু ধৈৰ্য ধৰি খুলি ব্যৱহাৰ কৰিব জানিলেই জীৱন সহজ হৈ পৰিব। স্ত্ৰীৰ লগত সময় দিয়ক, নিজৰ হৃদয় ও হৃদযন্ত্ৰক সুস্থ ৰাখক। গৱেষকসকলৰ মতে সময় বাহিৰ কৰি স্ত্ৰীক সময় দিব লাগে। মাৰ্কিন গৱেষকসকলে সম্প্ৰতি এক গৱেষণাত দেখিছে যে জীৱন সংগীৰ সৈতে ইতিবাচক কথা বতৰাই হাৰ্ট এটাক বা হাৰ্ট ষ্ট্ৰোকৰ সমস্যাৰ পৰা পৰিত্ৰাণ কৰি দিব পাৰে। কাৰো হাঁহি চাই আমাৰ হাঁহি আহিব পাৰে, কিন্তু আমি কাৰোবাৰ কষ্ট চাই যাতে নাহাঁহো। এজন শিশু আৰু এজন শিক্ষক, এটা পেন আৰু এটা বহী পৃথিৱীক পৰিৱৰ্তন কৰি দিব পাৰে। কথা ব্যক্তিত্বৰ পৰিচয় বহন কৰে। আমি অনেকেই সুন্দৰ কৰি কথা কোৱাটো দূৰৰ কথা, ক'ত কেনেকে কথা ক'ব লাগে সেইটোৱেই নাজানো। শিশুসকলক ধনী হ'বলৈ নিশিকাব, তেওঁলোকক সুখী হ'বলৈ শিকাওক। তেতিয়াহ'লে তেওঁ ডাঙৰ হৈ কোনো বস্তুৰ মূল্য নুখুজি মূল্যায়ন কৰিব শিকিব। যদি আপুনি এনেকুৱা মানুহৰ অপেক্ষাত আছে যিজনে আপোনাক সকলো সমস্যাৰ সমাধান কৰি দিব, তেতিয়াহ'লে নিজে অলপ আইনাৰ সন্মুখত যাই থিয় হওক, সকলো সমস্যাৰ সমাধান কৰি দিয়া মানুহজনক বিচাৰি পাব। নিজক এনেকে সজাই লওক, যিসকলে তোমাক অকলশৰীয়া কৰিছে তেওঁলোকে যাতে এদিন তোমাক দেখি আফচোচ কৰে। মনৰ অশান্তি আটাইতকৈ ডাঙৰ অশান্তি, কাৰোবাক বুজাবও নাযায় আৰু কাৰোবাক ক'লেও অশান্তি নাযায়। মানুহ কেৱল আঘাতত মৰে তেনেকুৱা নহয়, কথাতো মৰে। কথাত যে কিমান ব্যথা, সেইটো মাত্ৰ ব্যথা পোৱা মানুহজনে জানে। Thank you for watching videos.